বন্ধুসকল আমি যদি আমাৰ ওচৰে পাজৰে অকমান চাওঁ তেতিয়া আমি দেখি পাওঁ যে প্ৰায়বিলাক মানুহে দিন হাজিৰা কাম কৰি আছে। কিছুমানে খেতি বাতিত কাম কৰি আছে, কিছুমানে গো পালন কৰি আছে, কিছুমানে মীন পালন কৰি আছে, কিছুমানে চুলি কাটি আছে, কিছুমান চাফাই কৰ্মী, আশা কৰ্মী বা অংগনবাদী কৰ্মী আছে, ক্ষুদ্ৰ ব্যৱসায়ী আছে, চব্জি বেপাৰী আছে আৰু কমাৰ আছে। এনেকুৱা ধৰণৰ অজস্ৰ শ্ৰমিক আমি দেখিবলৈ পাওঁ। কেতিয়াবা আপুনি ভাবিছেনে ইহঁতৰ PF আছেনে, ইহঁতৰ ইঞ্চুৰেঞ্চ আছেনে, ইহঁতৰ পেঞ্চন আছেনে? আমি জানো যে প্ৰায়বিলাকৰ নাই। কাৰণ এই শ্ৰমিকসকল এটা অসংগঠিত ক্ষেত্ৰত কাম কৰি আছে, য'ত নেকি সিহঁতে দিনৰ দিন কাম কৰি বা টকা উপাৰ্জন কৰি নিজৰ পৰিয়াল পোহপাল দি আছে। গতিকে চৰকাৰে 2021 চনৰ 21 অক্টোবৰ তাৰিখে এটা পৰ্টেল মুকলি কৰিছে, যাৰ জৰিয়তে এইসকল শ্ৰমিকক ডাইৰেক্টলি কিবা এটা সুবিধা দিয়াৰ কাৰণে চেষ্টা কৰিছে। গতিকে এই সুবিধাবিলাক যাতে এই শ্ৰমিকসকলে পায়, তাৰ কাৰণে আপুনি আৰু মই সিহঁতক সহায় কৰিব লাগিব। কাৰণ আপুনি আৰু মই ইমান সক্ষম যে আজি আমাৰ তাত স্মাৰ্টফোন বা ভাল লেপটপ আছে, যাৰ জৰিয়তে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আমি চাব পাৰিছো। আৰু এইসকল শ্ৰমিকৰ হাতত হয়তো সেইটো নাই বা সিহঁতে সেই খবৰটো হয়তো পোৱা নাই। মাত্ৰ 10 মিনিট সময় লাগে এই পৰ্টেলটোত ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ। এই ভিডিঅ'টিৰ জৰিয়তে মই এই পৰ্টেলত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, কি কি ডকুমেণ্টছ লাগে, এই পৰ্টেলৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে শ্ৰমিকসকলক কি লাভালাভ হ'ব মই জনাই যাম। গতিকে ভিডিঅ'টি শেষলৈকে চাব আৰু চেনেলটিত যদি নতুনবাৰলৈ আহিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যাতে প্ৰত্যেক শ্ৰমিকে এই কথাটো জানে, তাৰ কাৰণে এই ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ই শ্ৰম পৰ্টেলত শ্ৰমিকসকলে ৰেজিষ্ট্ৰেশ্যন কৰা 4টা লাভ আছে। যেনে প্ৰথম লাভটো হ'ল যে ৰাষ্ট্ৰীয় এটা ডাটাবেছ চৰকাৰে প্ৰস্তুত কৰিব বিচাৰিছে, য'ত নেকি এই শ্ৰমিকসকলৰ নাম ৰেজিষ্টাৰ হৈ থাকিব। আৰু 2 নম্বৰ লাভটো হ'ল যে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা লাভ এই আঁচনিৰ জৰিয়তে সিহঁতে পাব। 3 নম্বৰ লাভটো হ'ল যে সিহঁতে কিছুমান সংগঠিত ক্ষেত্ৰত নিয়োগৰ সুবিধা পাব। আৰু 4 নম্বৰ লাভটো হৈছে যে ইমাৰ্জেঞ্চিৰ সময়ত চৰকাৰে সিহঁতক ডাইৰেক্টলি কিবা এটা আৰ্থিক সাহায্য দিব। এইখিনি লাভালাভ এই পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিলে শ্ৰমিকসকলে পাব। এতিয়া এই পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ কিছুমান তথ্যৰো দৰকাৰ আছে। যেনে যাৰ নাম ৰেজিষ্টাৰ কৰিব তাৰ আধাৰ কাৰ্ড লাগিব, আৰু আধাৰ কাৰ্ডৰ লিংক থকা মোবাইল নম্বৰটো লাগিব, আৰু দ্বিতীয় নম্বৰত সিহঁতৰ বেংকৰ পাছবুক লাগিব। তৃতীয়তে বয়সটো 16ৰ পৰা 59 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু এই ৰেজিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ বিনামূলীয়া। ইয়াত কোনো ধৰণৰ টকা পইচা কোনো শ্ৰমিকে দিব নালাগে। আৰু এই পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে তাৰ কাৰণে আমি ডাইৰেক্ট কম্পিউটাৰ স্ক্ৰীনলৈ যাওঁ আহক। কম্পিউটাৰ ব্ৰাউজাৰখন অপেন কৰি লওক আৰু ইয়াৰ চাৰ্চ বক্সত লিখিব ই শ্ৰম, লিখি এণ্টাৰ মাৰি দিব। এণ্টাৰ মাৰাৰ পিছত একেবাৰে ওপৰত যিটো ৱেবছাইট আহে eShram.home বুলি, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত eShramৰ এনেকুৱা ধৰণৰ ৱেবছাইটখন খোল খাই যাব, যিটো নেকি eShramৰ অফিচিয়েল ৱেবছাইট হয়। ইয়াত ৰেজিষ্টাৰ কৰিবলৈ ৰেজিষ্টাৰ অন eShramত ক্লিক কৰিব। ইয়াত দি দিছে যে আধাৰ নম্বৰ, আধাৰ লিংক, এক্টিভ মোবাইল নম্বৰ, বেংক একাউণ্ট ডিটেইলছ আৰু বয়সটো 16ৰ পৰা 59ৰ ভিতৰত হ'ব লাগিব বুলি ইয়াত তথ্যখিনি দি দিছে। চেল্ফ ৰেজিষ্ট্ৰেশ্যন হয়। আধাৰ লিংক মোবাইল নম্বৰটো প্ৰিফাৰ্ড কৰিছে, গতিকে আধাৰ লিংক মোবাইল নম্বৰটো দি কিনে তলত কেপচা কোডটো লিখি দিব লাগিব। এমপ্লয়ীজনৰ PF একাউণ্ট আছেনে ন বুলি দিব লাগিব। ESIC আছেনে ন বুলি দি চেণ্ড OTPত ক্লিক কৰিব লাগিব। মোবাইলত OTP যাব, OTPটো ইয়াত দিব লাগিব। OTPটো দিয়াৰ পিছত
ছাবমিট বাটনত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াত আধাৰ 12টা আধাৰ নম্বৰ বিচাৰিছে। আধাৰ নম্বৰটো দি কিনে এই চেক বক্সত ক্লিক কৰি ছাবমিট বাটনত ক্লিক কৰিব লাগিব। ছাবমিট বাটনত ক্লিক কৰাৰ পিছত আধাৰ লিংক মোবাইল নম্বৰত আকৌ OTP এটা যাব। OTPটো এইটো বক্সত আপুনি দি দিব লাগিব। OTPটো দিয়াৰ পিছত ভেলিডেটত ক্লিক কৰিব লাগিব। ভেলিডেটত ক্লিক কৰাৰ লগে লগে আধাৰৰ যিটো ডেটা আছিলে এইটো আপোনাৰ আগত আহি যাব, যেনে নেম, ডেট অফ বাৰ্থ, এড্ৰেছ, এই গোটেইখিনি আপোনাৰ ওচৰত আহি যাব। তলত চেক বক্স আছে, তাত ক্লিক কৰি কণ্টিনিউ টু আধাৰ ডিটেইলছত যাব লাগিব। একেবাৰে ওপৰত ৰেজিষ্টাৰ মোবাইল নম্বৰ আহি যাব। তলত ইমাৰ্জেঞ্চি মোবাইল নম্বৰ এটা দিব লাগিব। ইমেইল এড্ৰেছ যদি আছে দিব পাৰে। মেৰিটেল ষ্টেটাছটো দিব পাৰে, কি হয়। ইয়াত মই দিছোঁ মেৰিড। তাৰপিছত ফাদাৰ নেম বা হাজবেণ্ড নেম ইয়াত দিব পাৰে। মহিলা হয় যদি হাজবেণ্ড নাম দিব পাৰে। হাজবেণ্ডৰ নাম দিয়াৰ পিছত কেটাগৰী চিলেক্ট কৰিব লাগিব, কি কেটাগৰী হয়। ব্লাড গ্ৰুপটো চিলেক্ট কৰিব লাগিব। তাৰপিছত ডিফাৰেণ্টলি এবল হয়নে নহয় চিলেক্ট কৰিব লাগিব। যদি হয় য়েছ, নহ'লে নহয় দিব লাগিব। তাৰপিছত নমিনী ডিটেইলছ ইয়াত পূৰাব লাগিব। প্ৰথমত নাম, তাৰপিছত নমিনী ডেট অফ বাৰ্থ দিব লাগিব। ডেট অফ বাৰ্থটো এনেকুৱা প্ৰথমত চনটো আপোনালোকে চিলেক্ট কৰিব। চনটো চিলেক্ট কৰাৰ পিছতেই ইয়াত মাহটো চিলেক্ট কৰিব। মাহটো চিলেক্ট কৰাৰ পিছত বাহিৰত ক্লিক কৰিব। কিন্তু ডেটটো অহা নাই। ডিডিত ক্লিক কৰাৰ পিছত ডেটটো আহি যাব। ডেটটো চিলেক্ট কৰি ল'ব। তাৰপিছত জেণ্ডাৰ চিলেক্ট কৰিব। ৰিলেশ্যন উইথ ইউ, ৰিলেশ্যনটো কি হয় চিলেক্ট কৰিব লাগিব। ইয়াত ৰিলেশ্যন চিলেক্ট কৰাৰ পিছত ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব লাগিব। তাৰপিছত একেবাৰে ওপৰত হোম বা ষ্টেটৰ নামটো কৈছে, যিটো ষ্টেট হয় তাত চিলেক্ট কৰি দিব। তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। ষ্টেট স্পেচিফাইড যদি ID আছে যদি দিব পাৰে। কাৰেণ্ট এড্ৰেছ আৰ্বান এৰিয়া হয় নে ৰুৰেল হয় চিলেক্ট কৰিব। ঘৰ নম্বৰটো দি দিব। তাৰপিছত লোকেলিটি, নিজৰ গাঁওখনৰ নাম দি দিব পাৰে ইয়াত। তাৰপিছত আকৌ নিজৰ ডিষ্ট্ৰিক্টৰ নাম, নিজৰ ষ্টেটৰ নাম চিলেক্ট কৰিব। তাৰপিছত ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰিব। তাৰপিছত চাব ডিষ্ট্ৰিক্ট বা তহচিল চিলেক্ট কৰিব। পিনক'ড দিব আৰু এই এড্ৰেছত কিমান বছৰ ধৰি থাকি আছে এইটো চিলেক্ট কৰিব। পাৰ্মানেণ্ট এড্ৰেছ যদি ছেম নহয় তলত ক্লিক কৰিব চেক বক্সত আৰু ইয়াত আপোনাৰ ঘৰ নম্বৰ, লোকেলিটি, ষ্টেট, ডিষ্ট্ৰিক্ট এইবিলাক চিলেক্ট কৰিব যদিহে পাৰ্মানেণ্ট এড্ৰেছ বেলেগ হয়। মোৰ এইটো ক্ষেত্ৰত একে আছিলে, গতিকে একে দি ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰাৰ পিছত নেক্সট পেজত যাব। ইয়াত লিখা আহিব এডুকেশ্যন কোৱালিফিকেশ্যন। এডুকেশ্যন কোৱালিফিকেশ্যন যিটো হয় চিলেক্ট কৰিব। যদি চাৰ্টিফিকেট আছে আপলোড কৰিব পাৰে, যিটো নেকি আপোনাৰ .pdf, .png, JPG হ'ব লাগিব। মান্থলি ইনকামটো চিলেক্ট কৰিব লাগিব। ইনকাম চাৰ্টিফিকেট যদি আছে আপুনি আপলোড কৰিব পাৰে। মিনিমাম চাইজ 1 MB হ'ব। তাৰপিছত ছেভ এণ্ড কণ্টিনিউ ক্লিক কৰিব। অকুপেশ্যন, প্ৰাইমাৰী অকুপেশ্যন বা স্কিলটো কি আছে ইয়াত লিখিব লাগিব। যদি নাই আপুনি জানিব বিচাৰি ইয়াত ক্লিক কৰিলে আপোনালোকে গোটেই লিষ্টটো পাই যাব, যে আপোনাৰ অকুপেশ্যনটো কি হয়, কেনেকৈ লিখিব ইয়াত পাই যাব। যেনে এগ্ৰিকালচাৰৰ ইয়াত দিয়া আছে, মানে কেপিটেল গুডছ মেনুফেকচাৰিঙৰ তেনেকুৱা দিয়া আছে, কনষ্ট্ৰাকশ্যনৰ দিয়া আছে। তাৰপিছত এনেকুৱা অট'মোবাইল ট্ৰান্সপৰ্টেশ্যন, বিউটি, ৱেলনেছ, এপাৰেল, কনষ্ট্ৰাকশ্যন, ইলেক্ট্ৰনিক্স, ফুড ইণ্ডাষ্ট্ৰি, হেণ্ডিক্ৰাফ্ট, হেল্থ কেয়াৰ, মিছেলেনাছ, প্ৰিণ্টিং, এনেকুৱা প্ৰায় 379টা কামৰ বিষয়ে বা শ্ৰমিকৰ কামৰ বিষয়ে ইয়াত উল্লেখ আছে। ইয়াৰ পৰা যিকোনো এটা চিলেক্ট কৰি ইয়াত লিখি দিব লাগিব। যেনে মই ইয়াত লিখিলোঁ ভেজিটেবল, ক্ৰপ লিখিলোঁ। ইয়াত আহিছে কাল্টিভেটাৰ ক্ৰপ। তলত আহিলে চিলেক্ট কৰি দিলেই হ'ল। তাৰপিছত ফেমিলি অকুপেশ্যন, ফেমিলি নেম,
ফিল্ড ক্ৰপ এণ্ড ভেজিটেবল গ্ৰোৱাৰ্ছ কিমান বছৰৰ এক্সপিৰিয়েঞ্চ আছে চিলেক্ট কৰিব লাগিব। ছেকেণ্ড অকুপেশ্যন যদি আছে ইয়াত দিব পাৰে, আৰু যদি চাৰ্টিফিকেট আছে আপলোড কৰিব পাৰে। আপোনাৰ এই বিষয়ে কোনো স্কিল লোৱা আছে নে, যদি আছে য়েছ দিব, নহ'লে ন'। চাব স্কিল আপুনি যদি নিজে শিকিছে চেল্ফ লাৰ্ণিং দিব। স্কিল টু বি আপগ্ৰেড টু ৰিচিভ ফৰ্মেল ভকেশ্যনেল ট্ৰেইনিং এইটো দিব পাৰে। দি কিনে 7 কণ্টিনিউত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াত বেংকৰ ডিটেইলছ বিচাৰিছে, প্ৰথমত বেংকৰ একাউণ্ট নম্বৰ দিব লাগিব। তলত বেংকৰ একাউণ্ট নম্বৰ আকৌ দিব লাগিব। একাউণ্ট হোল্ডাৰ নেম দিব লাগিব। IFSC কোডটো দি চাৰ্চ কৰিলে ইয়াত বেংকৰ নাম আহি যাব। 7 কণ্টিনিউত কৰিব। তাৰপিছত প্ৰিভিউ আহি যাব, যিটো নেকি প্ৰিণ্ট কৰি থ'বও পাৰিব। প্ৰিভিউটো চোৱাৰ পিছত তলত চেক বক্সত ক্লিক কৰিব। ক্লিক কৰি ছাবমিট বাটনত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। আপোনাৰ UN কাৰ্ডটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি কমপ্লিট ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব।